হিন্দু মুছলমান কৰি কৰি অসমীয়াৰ মনৰ পৰা মচি পেলাবলৈ বিচৰা হৈছে জুবিন গাৰ্গ হেৰাই যোৱাৰ বেদনা আৰু ক্ষোভ। মুহূৰ্তে মিয়া কৰি অসমীয়া ৰাইজৰ মাজৰ পৰা ম্লান কৰি দিবলৈ বিচৰা হৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ আঁৰৰ কথাবোৰ। পিছে আমি সজাগ হৈ থাকিম। জুবিন হত্যাৰ আঁৰ কাপোৰবোৰ খুলি থাকিম। সেই উদ্দেশ্যেৰে লৈ আহিছো ৭ম খণ্ড, আৰম্ভ কৰিছো দ্য ডেথ গেমছ অফ জুবিন গাৰ্গ। জুবিন গাৰ্গ কায়িকভাৱে নাইকিয়া হৈ যোৱা ৪টাকৈ মাহ পাৰ হৈ গ'ল। কেইজনমান অভিযুক্তই শিৰত অভিযোগ লৈ সোমাই আছে কাৰাগাৰত। বাহিৰত মুকলিকৈ ঘূৰি ফুৰিছে, ঘটনাস্থলীত পিটপিটাই ঘূৰি ফুৰি জুবিনৰ মৃত্যুৰ ৰং চাই থকা ফেউৰাবোৰ। সেই ফেউৰাৰ অন্যতম অভিমন্যু তালুকদাৰৰ মুখা ইতিমধ্যে আমি খুলিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত কিদৰে সদম্বে ঘূৰি ফুৰিছে সেইবোৰ কাহিনীও কৈছোঁ। পিছে জামিন আবেদন প্ৰত্যাহাৰ কৰি কাৰাগাৰৰ পৰা ওলাব নিবিচৰা অভিযুক্তৰ কাহিনীটো শুনিছেনে? হয়, জুবিন হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্ত আৰু সন্দীপন গাৰ্গে ইতিমধ্যেই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে আৰু জেইলতে থকাৰ ইচ্ছা প্ৰকাশ কৰিছে। পিছে কোনেনো বিচাৰিব কাৰাৰুদ্ধ জীৱন? কোনেনো নিবিচাৰিব নিজৰ শিৰৰ পৰা জুবিন হত্যাৰ দৰে নাৰকীয় পাপ আঁতৰ কৰিবলৈ? কিন্তু এয়াই সত্য যে সমূহত নিৰ্বাচন। জুবিন সম্বন্ধীয় যিকোনো স্পৰ্শকাতৰ বিষয়েই নিৰ্বাচনত আউল লগাব বিজেপিৰ স্বপ্নত। ৰাইজে ইতিমধ্যেই উমান পাইছেই এই পৰামৰ্শকাৰ। গতিকে হিন্দু মুছলমান আৰু মিয়া উত্তেজনাৰ মাজত যেন আকৌ জুবিন গাৰ্গ বিষয় হৈ নপৰে, তাৰ বাবেই এই আয়োজন। থাক বোপাই, জেইলতে থাক। তহঁতৰ ভাগ্য নিয়ন্তা এতিয়া আইন আদালত নহয়, দ্য গ্ৰেণ্ড মাষ্টাৰ মামাহে। কোন এই বহুৰূপী, কোন এই মায়াধাৰী? এই মায়াবী বহুৰূপীৰ নাম হিমন্ত। ইতিহাসে যাক মনত ৰাখিব মামা বুলি, যুগে যুগে মামা প্ৰখ্যাত কংস নামেৰে কিম্বা শকুনি নামেৰে। কলিযুগৰ এই কলংকিত মায়াধাৰী মামাৰ নাম হিমন্ত। ইতিমধ্যে পূৰ্বৰ 2টা খণ্ডত আমি চিনাকি কৰাই দিছো এই বহুৰূপী মামাৰ 2টা ভিন্ন ৰূপ। আৰম্ভ কৰিছো 3য়টো খণ্ড। চাবলৈ আৰম্ভ কৰিছে আপুনি হিমন্ত। ইতিহাসত বিশ্বাসঘাতকতাই ধ্বংস কৰি আহিছে বহু সমৃদ্ধিশালী সভ্যতা, নাশ কৰিছে কুল বংশ সাম্ৰাজ্য। এই কলিযুগত অসম মুলুকতো বিশ্বাসঘাতকতাৰ কলংকিত নজিৰ ৰাখিছে এই মায়াবী হিমন্তই। এদিন এই হিমন্ত নামৰ বহুৰূপী খলনায়ককেই ৰাজনীতিলৈ লৈ আহিছিল প্ৰয়াত কংগ্ৰেছী মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই। পদলেহনকাৰী আৰু তোষামোদ বিদ্যাত সিদ্ধহস্ত এই হিমন্ত বিশ্ব শৰ্মাই উন্নতি কৰিছিল দুপে। আজি সেই শইকীয়াৰে পুত্ৰ দেৱব্ৰত শইকীয়াক পদে পদে লাঞ্ছনা কৰা মানুহজননো কোন? এই বহুৰূপীকেই আপোন বুলি তুলিতালি ডাঙৰ কৰিছিল আন এগৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ৰাজনীতি প্ৰশাসনৰ সকলো দিশ হাতত ধৰি শিকাইছিল এই মায়াবীক। পিছে ক্ষমতাৰ ৰাগীয়ে বলিয়া কৰা উন্মত্ত হিমন্তক বিশ্বাসঘাতকতাৰ ইচ্ছাই উদ্বাউল কৰিছিল। কাৰণ তৰুণ গগৈৰ বিয়লি বেলাত অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল তৰুণ তনয় উচ্চ শিক্ষিত গৌৰৱ গগৈয়ে। মুহূৰ্ততে সপোন দেখি থকা মুখ্যমন্ত্ৰীৰ আসনখন কোনোবাই কাঢ়ি নিয়ে বুলি তেওঁ আৰম্ভ কৰি দিলে বিসম্বাদ। কংগ্ৰেছৰ বৰঘৰত কণ্ডল লগাই একমাত্ৰ মুখ্যমন্ত্ৰীৰ সপোন পূৰাবলৈ আঁকোৱালি ললে গেৰুৱা বসন, মানে বিজেপিৰ বসন। পিছে ঘৰহে সলনি হৈছিল, সলনি হোৱা নাছিল স্বভাৱ। এইবাৰ সন্মুখত আছিল সৰ্বানন্দ সোণোৱাল। বিশ্বাসঘাতকতাৰ অধ্যাসেৰে অভ্যস্ত হিমন্তৰ বাবেই তেনেই সহজ টাৰ্গেট আছিল এইগৰাকী সহজ সৰল জনজাতীয় নেতা। নিৰ্বাচনৰ পিছতে গুজৰাটী গেঙৰ সন্মুখত ৰাখিলে নিজৰ চৰ্ত, মুখ্যমন্ত্ৰীত্ব দিয়ক, অন্যথা বিসম্বাদৰ বাবে সাজু থাকক। হিমন্তৰ কুটিল পাশা খেলত তিষ্ঠিব নোৱাৰি ৰাজ্যৰ ৰাজনীতিৰ পৰাই ফৰিল সৰ্বানন্দ সোণোৱাল। কেৱল নিজেই নহয়, ইজনৰ পিছত সিজন কংগ্ৰেছী মহাৰথীক বিশ্বাসঘাতকতাৰে প্ৰলোভনেৰে নিজৰ ফৈদত চামিল কৰিলে। এই মায়াবীৰ উৎপাতত আজি বিজেপিতো নিষ্ঠাবান কৰ্মীয়ে নোপোৱা হৈছে ঠাই। সাধাৰণ পঞ্চায়ত নিৰ্বাচনৰ বাবেও বহু পুৰণি বিজেপি কৰ্মীয়ে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব লাগে বহুৰূপী হিমন্তৰ চেলা চামুণ্ডাৰ আশীৰ্বাদ পাবলৈ। আৰু এতিয়া বিজেপিত একছত্ৰীয় সম্ৰাটনো কোন? এই বহুৰূপী হিমন্ত এণ্ড গেং। পিছে মনত ৰাখিব, বিশ্বাসঘাতকতাই কেৱল আৰু কেৱল ধ্বংসহে আনে।
আহি আছো চতুৰ্থ খণ্ডলৈ আন এক ঘৃণনীয় ৰূপ লৈ চাই থাকিব হু ইজ হিমন্ত।